আজি যেহেতু জন্মাষ্টমী ৰাতিপুৱাই সোনকালে শুই উঠি লৈ হুঞ্জনিৰ লগত কলহ এটা ৰং কৰি ল'লোঁ। তাৰপিছতে আজি হুঞ্জনিক কৃষ্ণমইনা সজাবলৈ লৈছোঁ আৰু শুই থাকোঁতে তাইক ধুনীয়াকৈ ফুট দি লৈছোঁ। তাৰপিছতে শুই উঠি দেখিছে নহয় চিকুটিবলৈ আৰম্ভ কৰিয়ে দিলে, ভাবিছে এইবিলাক কি বস্তু লগালোঁ, আৰু এইটো বয়সত তাই নাজানেও বাৰু। তাৰপিছতে এতিয়া যদি ফটো দুখনমান তুলি থওঁ তাই পাছত চাবলৈ হ'ব নহয় জানো। তাৰপিছতে মই ধুনীয়াকৈ নামঘৰলৈ বুলি ওলাই ল'লোঁ, তাইকো সজাই লৈছোঁ ধুনীয়াকৈ। দুখনমান ফটো তুলি আমি যাব লাগিব। তাৰপিছতে ঘৰত যিহেতু সকলোবিলাক মানুহ গ'লেই মোৰ মানে অকলে দিগদাৰ হৈছে। তাই মানে পিন্ধিছে খুলিছে তেনেকুৱা হৈছে। আৰু এয়া ফাইনেল লুক। তাৰপিছতে ফটো তুলি ভিডিঅ' অলপ বনাই আমি দুইজনী নামঘৰলৈ বুলি গৈ আছোঁ। আৰু আজি যিহেতু হুঞ্জনি নামতো শৰাই দিয়া হৈছে, সেইটো কাৰণে সোনকালে যাবলগীয়া হৈছে। গৰম যিহে, ৰ'দো বহুত বেছি। এয়া নামঘৰ গৈ পালোঁ, পুঠাকক লগ পাই তাই মানে বিৰাট ফূৰ্তি। তাৰপিছত মণিকূটলৈ আসন বাগিলৈ চাই পূৰা সেৱা কৰিবলৈ লাগিছে। লগৰবিলাক পায়ো বহুত ফূৰ্তি। এয়া নাম ল'লে, এইফালে মিঠৈ বনালে। বাৰু দিয়ক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। ধন্যবাদ।